এই যে আপোনালোকৰ আশা কৰোঁ ভালে আছে। এয়া দেখিছেনে পাৰৰ মাংস, যিহেতু বতৰটো ঠাণ্ডা, গতিকে আজি পাৰৰ মাংস খাম বুলি ভাবিছিলোঁ। এয়া মই 2টা পাৰ বাছি লৈছোঁ। এতিয়া মই কেৰাহীখন বহাই তেল দিছোঁ। ইয়াত তেলটো গৰম হ'ব দিছোঁ। মই বিলাহী, পিঁয়াজ, জলকীয়া ধুনীয়াকৈ কুটি আৰু এয়া দেখিছেনে পুৰা মিক্সিত আদা নহৰুৰ পেষ্টটো পুৰা মাৰি লৈছোঁ। মই আজি ৰঙালাওৰে পাৰৰ মাংস বনাম। আপোনালোকে ৰঙালাওৰে খাই পাইছেনে ক'বচোন। আৰু আজি 3-4 দিনৰ পৰা একেৰাহে বৰষুণ দি আছে। আপোনালোকৰ ফালে দিছেনে জনাবচোন। তো আজি যিহেতু বতৰটো ঠাণ্ডা, সেয়ে ভাবিছোঁ পাৰৰ মাংস খাম আৰু কেনেকৈ বনাওঁ আপোনালোকক অকণমান দেখাই দিম বুলি ভাবিছোঁ। তো পাৰৰ মাংস কেনেকৈ বনায় সেইটোতো দেখাবলগীয়া কথা নহয় বাৰু, সকলোৱে গমেই পায়। আৰু মোৰ ভিডিঅ'ত আগতে ৰেচিপি ভিডিঅ' মই দিয়ে থৈছোঁ কেনেকৈ বনায়। তো আজি এনেই অকণমান দেখাই দিম আৰু এনেই ঘৰুৱা ব্লগ হিচাপত। তো আপোনালোকে চাই থাকক। পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ। এয়া চাওকচোন ধুনীয়াকৈ পিঁয়াজখিনি তেলটোৰ লগত মিহলিয়াব ধৰিছে। মাংসখিনি এতিয়া ভাজি আছোঁ, দেখিছেনে ধুনীয়াকৈ তেলবিলাক ওলাব ধৰিছে আৰু মাংসখিনিৰ পৰা। এতিয়া মই আদা নহৰুৰ পেষ্টখিনি দি দিম। মই ধুনীয়াকৈ লৈ লৈছিলোঁ। পিচি থকা আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। তাৰপিছত হালধি, নিমখ এইখিনি লাগতিয়াল মছলা পাতিখিনি দিয়া নাই বাৰু, কিন্তু হালধি নিমখ এইখিনি দি দিছোঁ। এতিয়া অকণমান ঢাকনিখন মাৰি অকণমান সিজিবলৈ দিম, ঢাকনিখন দি দিওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ। ভণ্টি স্কুলৰ পৰা আহি পেলাই এতিয়া টিউশ্যন আছে, টিউশ্যনত যাব ওলাইছে। তো আৰু আজিকালি যিহেতু ৰাতিপুৱা 7:30 বজাৰ পৰা স্কুল আৰম্ভ হয়, সেইকাৰণে আহি পালে আৰু। মোৰ মাংস হ'বই আৰু। তো এতিয়া মছলা পাতিখিনি দি দিলোঁ, সেইখিনি আপোনালোকক দেখুৱাই থকা নাই আৰু এয়া দেখিছেনে কালাৰটো ধুনীয়া হৈছে। এতিয়া এইখিনি পানী অকণমান পানী দি দিছোঁ। এইখিনি পানী বহুত ধুনীয়াকৈ উতলিব লাগিব আৰু অকণমান সিজি লোৱাৰ পিছত মই যিখিনি পানী দিব পাৰিম আৰু এয়া প্ৰায় এনেকৈ খালেও খাব পাৰে আৰু, কিন্তু পানীটো দি দিব লাগিব কাৰণ পাৰৰ জোলটোৱে মেইন আৰু জোলটোৱে লাগিব ন। তো এতিয়া ঢাকনিখন ধুনীয়াকৈ মাৰি দিওঁ, অকণমান আৰু উতলি লওঁ। পাৰৰ মাংস আৰু এয়া কি ধুনীয়া কালাৰ উঠিছে আৰু সোৱাদটো কেনেকুৱা হয় নাজানো, আপোনালোকে এনেদৰে বনাই চাবচোন। আৰু আজি আমি এনেদৰে খাওঁ আৰু যিহেতু আজি ঠাণ্ডা বতৰতে এনেকৈ খাই ভালে লাগিব। পাৰৰ মাংসৰ আঞ্জা হৈ গ'ল। এয়া চাওকচোন, ভাতটো ভাবিছিলোঁ সজাই দিম, কিন্তু বাতিত লৈ কিনে দিছিলোঁ। এয়া চাওকচোন, পাহাৰ খহি ভঙাৰ নিচিনা মোৰ ভাতকেইটা ভাঙি আহি আছে। যা নহওক বাৰু। আৰু এইফালে নেমু টেঙা লৈছোঁ, তাৰপিছত পিঁয়াজ, আৰু এইফালে হৈছে ভোট জলকীয়া, আৰু এয়া পাৰৰ মাংস। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া খাই কিনে আপোনালোকক জনাই